Hello everyone, weight loss journey আজি হৈছে day 1 আৰু ৰাতিপুৱাই মই খালো প্ৰথমতে চিয়া সিডৰ পানী ৰাতি তিয়াই থৈছিলো তাৰ পিছত ব্ৰেকফাষ্টত খালো মুছলি আৰু গাখীৰ তাৰ পিছত থানাত গৈ খালো বগৰী পিটিকা আসলতে এইটো weight loss challenge মানে মই কৰিম বুলি কৈছিলো কিন্তু মোৰ দ্বাৰা এইটো সম্ভৱ নহয় মই নুখোৱাকে ডায়েট কৰি মই থাকিবই নোৱাৰো সেইটো কাৰণে হলেও ভাবিছো যে ভিডিঅ'ৰ যোগেদি যদি পাৰো আপোনালোকৰ লগত তেনেকে হয়তো কিবা অলপ কৰিব পাৰিম কিন্তু বাইদেউ এগৰাকী আকৌ চাহ খাবলৈ মাতিলে পকৰা চাহ খাই দিলো পুৰা ইমান টেষ্টি হৈছিলে নহয় সেইটো কাৰণে চাও মইনো কনচা ইমান ষ্ট্ৰিক্টলি ডায়েট নকৰো ফাষ্ট ফুড এভয়েড কৰিম আৰু যিখিনি পাৰো মোৰ ফালৰ পৰা মই কৰিব চেষ্টা কৰিম হেয়াই আৰু তাৰ পাছত আমাৰ ওচৰতে এটা নতুনকৈ চাৰ্চ খুলিছে গীৰ্জা এটা উদ্বোধন কৰিছে সেইকাৰণে আমাৰ সন্মুখত ইমানখন দোকান তাৰমানে একদম ৰাখৰ নিচিনা পৰিৱেশ তাতে গৈ মই পান খাই ললো আচলতে এই ভিডিঅ'টো হ'ব হোৱাট আই ইট ইন এ ডে টাইপে হ'ব মোৰ যি কি নহওক চাই থাকক তাৰপাছত ওচৰতে টেকেলি পিঠা পকৰি ঘুগনি চাহ দিছিলে সেয়া আৰু নোখোৱা কিন্তু কেনেকৈ থাকোঁ সেয়াই আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰিব